মামাই তোক ভাল পায় নতি। হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোকে। আজি ভিডিঅ'টো বিশেষকৈ বনালোঁ কমেণ্টৰ ওপৰত, কাৰণ কমেণ্টটো মানে ইমানে বেয়াকৈ দিছে নহয়, মোৰ বৌকো দিছে মোকো লগতে দিছে। তাৰ কাৰণে মানে ভিডিঅ'টো বনাবলৈ মানে বাধ্যত পৰি বনাইছোঁ। কমেণ্টৰ মই ৰিপ্লাই নিদিওঁ আচলতে। ইয়াত যে বেকগ্ৰাউণ্ড চাউণ্ড বহুত দি আছে, বেয়া নাপাব। কমেণ্টৰ ৰিপ্লাই নিদিওঁ। তুমি কমেণ্টৰ একো ৰিপ্লাই নিদিয়া, সেইকাৰণে ভাল নালাগে বুলি কৈছে। বেয়া নাপাব, দাদা হয়নে বাইদেউ হয় মই নাজানো, পিকচাৰ দিয়া নাই তাৰ কাৰণে বেয়া নাপাব, একদম মানে ক্ষমা কৰিব। কাৰণ মই কমেণ্ট নাচাওঁ। কমেণ্ট নোচোৱাৰ কাৰণটো হ'ল এনেকুৱাকৈ ফাল্টুকৈ কমেণ্ট কৰে নহয় কিছুমান মানুহে, তাৰ কাৰণে মই কমেণ্ট ৰিপ্লাইও নিদিওঁ, নাচাওঁ। চালে মানে খং উঠি যায় আৰু এইবোৰ বেয়াকৈ কৈ থাকিবও মন নাই। কাৰণটো হ'ল মোৰ ভিডিঅ' মোৰ মা পাপাও চায়, আৰু মোৰ মাৰ পাপাৰ নিচিনা বয়সৰ মানুহবোৰো চায়, তাতকৈ হয়তো ডাঙৰ সৰু চবেই চায়। তাৰ কাৰণে মই এইবোৰ বেয়াকৈ ক'বও নিবিচাৰোঁ মোবাইলত, ফোনত। সেইটো কাৰণে ক'ব, আমি বেলেগকো তেনেকৈ কমেণ্ট নকৰোঁ। চাওকচোন, মই কমেণ্টটো পঢ়ি নিদিওঁ দেই, মই আধা পঢ়ি দিছোঁ। মই কমেণ্টটো ইয়াত দি দিম বাৰু স্ক্ৰীণত, আপোনালোকে চাই ল'ব। মামাই তোক ভাল পায় নতি, এনেকৈ সিডোখৰ আপোনালোকে নিজে পঢ়ি ল'ব, বেয়া নাপাব দেই। বহুত ডাঙৰ ডাঙৰ মানুহেও চায়, কিন্তু মানে মই উপায় নাইকিয়া দিবলগীয়া হৈছে, কাৰণ মোৰ বৌকো দিছে মোকো দিছে, মানে একেটা মানুহে। মই ইয়াতে তেওঁৰ পিকচাৰটো দি দিম, আপোনালোকে চাই ল'ব। আৰু এটা দিছে অৰূপ কলিতা, লাজ লগা নাই নীলাজ মহিলা ফটুৱামিৰো এটা সীমা আছে। কিহৰনো মই লাজ লগা কাম কৰিলোঁ নাজানো আৰু। তুমি যে ৰিলচ বনাই কাৰ কাৰণে, বিজেপি নে কংগ্ৰেছ মিয়া টিম? এইটো মেৰে পাছ আজাইছ ফাল্টু ভিডিঅ' আপলোড কৰাজনী নীলাজ, বেলেগ একো কাম নাই নেকি? ননচেন্স এনেকৈ কৈছে। ননচেন্স হৈ গ'লোঁ মই। এটাই দিছে বুনৰী, কাম নাই আৰু। বাইদেউ আপুনি বিখ্যাত হ'ল, মোবাইলটো নেৰিব, লগত ৰাখিব। বহুত বহুত ধন্যবাদ। জুবিন দেশত মাত্ৰ জুবিন চলিব, একদম ঠিক কথা কৈছে। তোমাৰ মানুহজনে মদ নাখায়নে? ধুনীয়া লাগিছে। হয় হয়, মোৰ মানুহজনে ক'তনো আজিকালি মতা মানুহে নোখোৱাকৈ ক'তনো থাকে। খাব লাগে, কিন্তু কণ্ট্ৰলত খাব লাগে, আৰু অকণমান খালেও খাব লাগে বুলি বাধ্যত সেইটো পেলাই দিয়া নাই বাৰু দেই। আকৌ পাছত নহ'লে মোক বেয়াকৈ কমেণ্ট আকৌ বেলেগে গ'ল। আপোনালোকে মামা কৈ চিঞৰি থকাতকৈ সোধকচোন জুবিনদাৰ ন্যায় কেতিয়া দিব? হয় হয় মামা, হিমন্ত মামা, ন্যায়টো দি দিব, সোনকালে দি দিব। আমি সকলোৱে অপেক্ষা কৰি আছোঁ। বাইদেউ আপোনাৰ আমনি লগা নাই? মামা আৰু মামা এইজন হৈছে ৰাজহুৱা মামা, কিন্তু আপোনাৰ নিজৰ মামাৰ লগত কেনেকুৱা তাৰো কেইখনমান চিনেমা বনাব বোলে। মামাৰ লগত কেনেকুৱা সম্পৰ্ক সেইটো চিনেমা বনাব কৈছে। আপুনি আহিবচোন, চিনেমাখন মই এক্টিং কৰি দিম বাৰু, আপুনি আহিব। দিছ ইজ ফাল্টু লেডি। মই ফাল্টু লেডি হয়। তোমাক অৰুণোদয় নিদিব এইবোৰ কৰি থাকিলে। হয় দাদা, ঠিকে কৈছে। ভাল লাগিল, বহুত বহুত ধন্যবাদ। মই ভাবিছিলোঁ তুমি মামাৰ লগত লাইন মাৰিছা বুলি, পাগল কৰিবা দেই, এনে কৈছে। মানে মামাৰ ভিডিঅ'তে আৰু মাৰিবা দেই। কি দাঁতবোৰ চাফা কৰি ল'বা, থেংকছ। মোৰ দাঁত লেতেৰা নহয় দাদা, মই বেলেগৰ দাঁত লেতেৰা হ'লেও বেয়া পাওঁ। মানে মোৰ মানে দেই ভিডিঅ' এটা বনাই দিলোঁ যে, সেইটোত এটা ফিল্টাৰ দিলোঁ, ফিল্টাৰটোত মোৰ দাঁতখিনি লেতেৰা নিচিনা লাগিছে। তাৰ কাৰণে মানে দাদাজনে কৈছে যে দাঁতবোৰ চাফা কৰি ল'বা। মোৰ সিবোৰ ভিডিঅ'টো অকণমান চাব, তাৰপিছত ক'ব, চালে গম পায় আৰু। অনুৰিমা দাস, বহুত ভাল লাগে মোৰ তোমাৰ ভিডিঅ'বোৰ চাই। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। সদায় এনেকৈ চাই থাকিব।